নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আসাম টেক আৰপি লৈ। বন্ধুসকল, আজিৰ লেটেষ্ট নিউজ আপডেট। ইণ্ডিয়াৰ সৰ্বশ্ৰেষ্ঠ নেটৱৰ্ক জিঅ'ই আপোনাক নিদিয়ে ফ্ৰী। জিঅ'ৰ ফ্ৰী আজিৰ পৰা বন্ধ। জিঅ'ক আউটগয়িঙৰ কাৰণে প্ৰতিটো কলত দিব লাগিব 6 পইচাকৈ টকা। জিঅ'ৰ পৰা আদাৰ নেটৱৰ্কলৈকে ফোন কৰিলে দিব লাগিব আপুনি IUC চাৰ্জ। এইটো নিৰ্ধাৰণ কৰিছে ট্ৰায়ে, টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়াই। বাকী 2G কানেকশ্যনবিলাকে জিঅ'লৈ মিছ কল মাৰে আৰু জিঅ'ৰ গ্ৰাহকবিলাকে কি কৰে, কল বেক কৰেগৈ। ফলত ইণ্টাৰ কানেকশ্যন চাৰ্জটো বহুত বাঢ়ি যায়। সেইকাৰণে জিঅ'ই প্ৰত্যেক মাহত 13,000 কৰোৰ টকা পে' কৰিব লগা হয় বাকী নেটৱৰ্কবিলাকৰ কাৰণে। জিঅ'ই অকলে ইমান টকা ইমান দিনৰ পৰা দি আহিছে, এইকাৰণে এতিয়া জিঅ'ই অকলে নিদিয়ে, কাষ্টমাৰে পে' কৰিব লাগিব বুলি এতিয়া কৈছে। এইকাৰণে কাষ্টমাৰে কেনেকৈ পে' কৰিব, সেইকাৰণে এতিয়া কাষ্টমাৰে পে' কৰিব IUC চাৰ্জ। IUC চাৰ্জটো এনেকুৱা ধৰণৰ হ'ব, যদি আপুনি 149 ৰিচাৰ্জ কৰিছে তেতিয়াহ'লে আপোনাৰ জিঅ' ফ্ৰী হ'ব। যদিহে বেলেগ প্ৰভাইডাৰত বা বেলেগ নেটৱৰ্কত কল কৰিব লগা হয় তেতিয়াহ'লে 10 টকাৰ পৰা 100 টকালৈকে আপোনাৰ IUC টপ আপ থাকিব। আৰু IUC চাৰ্জ হৈছে আপুনি যদি জিঅ'ৰ পৰা আদাৰ নেটৱৰ্কলৈকে ফোন কৰে, যেনে এয়াৰটেল, ভোডাফোন, BSNL, আইডিয়া ইত্যাদি। এইবিলাক নেটৱৰ্কলৈকে যদি ফোন কৰে আপুনি দিব লাগিব IUC চাৰ্জ। IUC চাৰ্জটো হ'ব এনেকুৱা ধৰণৰ, মই দেখুৱাই দিছোঁ আপোনালোকক। আমাৰ গ্ৰাহকবিলাকে IUC চাৰ্জ কিমান টকা দিব লাগিব বা IUC চাৰ্জৰ কাৰণে কি অসুবিধা হ'ব। যদিহে আপুনি 149 ভৰাই এক মাহৰ কাৰণে জিঅ' ফ্ৰী হ'ব। যদিহে বেলেগ নেটৱৰ্কলৈকে ফোন কৰে তেতিয়াহ'লে আপুনি IUC ৰিচাৰ্জ কৰিব লাগিব, IUC টপ আপ ৰিচাৰ্জ কৰিব লাগিব। IUC 10 টকাত পাব আপুনি 124 মিনিট, মানে 10 টকাত পাব 124 মিনিট। আপুনি ধৰি লওক 10 টকাত 2 ঘণ্টা কথা পাতিব পাৰিব। ধৰক আপুনি যদি দিনত যদি 2 ঘণ্টাকৈ কথা পাতে তেতিয়াহ'লে পাৰ ডে দিব লাগিব 10 টকাকৈ। তেতিয়াহ'লে আপোনাৰ 149 এক মাহৰ কাৰণে ফ্ৰী আছে। তাৰ পিছতো আদাৰ্ছৰ কাৰণে যদি ডেইলি 10 টকাকৈ ভৰাই তেতিয়াহ'লে আপোনাৰ হ'ব 450। তেতিয়াহ'লে আগৰ ৰিচাৰ্জৰ আমি দিব লাগিব ডাবল। তেতিয়াহ'লে জিঅ' হ'ল বহুত মেহেংগা। আমি আশাবাদী যে জিঅ'ই ইমান দিনৰ পৰা ফ্ৰী দি আছে, কিন্তু এতিয়া ইমানখিনি লগোৱাৰ পিছতো আমি আশাবাদী আচলতে জিঅ'ই কিবা এটা আমাক ৰেহাই দিব। কিন্তু এটা কথা, যদি ট্ৰায়ে যদি এইখিনি যদি উঠাই দিয়ে তেতিয়াহ'লেতো বহুত ভাল কথা হ'ব বা বহুত ভালেই হ'ব আমাৰ গ্ৰাহকৰ কাৰণে। ভিডিঅ'টো আজিলৈ ইমানেই। যদিহে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু ওচৰত থকা ঘণ্টিটো বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় আই অসম।